নমস্কাৰ গাইছ, আকৌ গুৱাহাটীলৈ বুলি ওলাইছোঁ। অৱশ্যে এইটো 23 তাৰিখৰে ভিডিঅ'। 23 তাৰিখে মই গুৱাহাটীলৈ গৈছিলোঁ, কিন্তু ভিডিঅ' দিওঁ মানে ইমান দিন হ'ল। সেইদিনা পিৰ জন্মদিন আছিল আৰু জন্মদিন উপলক্ষে মই তাইক হস্পিটেলত দেখা কৰিব গৈছিলোঁ। এইফালে চোৱা, তোমাক চবে হেপী বাৰ্থডে কৈছে, থেংক ইউ কৈ দিয়া তুমি। মই বেমাৰ ভাল পালোঁ এতিয়া বুলি কোৱা। তাইৰ মনটো ভাল লাগক বুলি অকণমান কিবা লৈ গৈছিলোঁ। তাই কেক কাটিলে আৰু আমাক খুৱাই দিলে। তাই অকণমান অসুস্থ আছিল কেইদিনমানৰ পৰা। এতিয়া বৰ্তমান সুস্থ, তথাপিও আমি আশা কৰা মতে জন্মদিনটো উদযাপন কৰিব নোৱাৰিলোঁ। সেইকাৰণে তাইৰ মনটোকে ভাল লাগক বুলি আমি তাইৰ ওচৰলৈ গৈছিলোঁ আৰু এনেকৈ আমি তাইৰ ওচৰৰ পৰা উভতিলোঁ। অৱশ্যে তাই এতিয়া সম্পূৰ্ণ সুস্থ হৈছে, ঘৰলৈও আহিল। তাই মোক এতিয়া সময়ত আহিব দিব ইচ্ছা কৰা নাই যে তাইৰ লগত থাকিব লাগে মই। তথাপিও তাইক কিবা কিবি বুদ্ধি কৰি মই তাৰ পৰা উভতিলোঁ হস্পিটেলৰ পৰা। আজিলৈ ইমানেই, বাই।